হেল্ল' দোস্ত, আপোনালোক সকলোকে মোৰ আনজি ভ্লগ ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। আজিৰ ভিডিঅ'টো হয়তো আপোনালোকে নিশ্চয় গমে পাইছে, যিহেতু থিয়েটাৰ চলি আছে আৰু আজি হৈছে থিয়েটাৰৰ 2 নম্বৰ দিন। মানে আজি ৰাজতিলক থিয়েটাৰৰ 2 নম্বৰ দিনাখনে আছে ৰাজপথত ৰাজকুমাৰী, মানে ৰাজপথত ৰাজকুমাৰী। গতিকে এখন নাটক বহুত ভাল হ'ব বুলি কৈ আছে, যিহেতু অভিজিত ভট্টাচাৰ্যৰ ৰচিত আৰু পৰিচালিত নাটক। গতিকে নিশ্চয় চাই ভাল লাগব লাগে। আৰু এতিয়া বাৰু দুপৰীয়াই হৈছে আৰু এলাউন্সটো বন্ধ কৰাৰ লগে লগে মই বোলো একবাৰ ভিডিঅ'টো আৰম্ভ কৰি দি দিওঁ। আৰু গধূলি যাব লাগিব, কি কি কৰিম গোটেইখিনি দেখা যাব। আৰু নাটকখন অলপ চলপ হ'লেও স্ক্ৰিপ্ট আপোনালোকক দিবৰ কাৰণে ট্ৰাই কৰিম, চাব বুলি আশা থাকিল। গতিকে বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰি দি দিওঁ। আপোনালোকক যিটো ভিডিঅ' দিলোঁ অভিযন্তাৰ সেন্দুৰী, আমাৰ সেইখনো আপোনাৰ ভালেই হৈছে, নাটকখন বেয়া হোৱা নাই। আৰু আজিৰখনো নিশ্চয় ভাল হ'ব বুলি আশা আছে। আৰু গতিকে আজিৰখন চাব লাগে, এতিয়া চোৱাই কথা। আৰু এতিয়া প্ৰায় নাটকৰ ভিতৰত মানুহখিনি সোমাই গৈছে, যিহেতু গেট খোলা দিছে। আৰু মই একদম আমাৰ বাটত, মানে আমাৰ একদম পূৰা সন্মুখতে আছোঁ। সন্মুখৰ পৰা একবাৰ দেখাই দি দিছোঁ আপোনালোকক। আৰু দোকান মানে বহুত বিশেষ দোকান অহা নাই আজিকালি। দোকান মানেনো কি, ফুচকা ম'ম' এইগিলাখানৰ দোকানেই বহুত বেছি। আৰু মানুহখিনি প্ৰায় ভিতৰত যিহেতু সোমাই গ'ল, গতিকে বাহিৰত ভিৰটো বহুতখিনি কমি গৈছে। আৰু এলাউন্সটো একদম পূৰা দিয়ে আছে। ভিতৰত সোমাইছে যদিও থিয়েটাৰ মানে আৰম্ভ হোৱা নাই যিহেতু, গতিকে এলাউন্সটো কৰি থাকিবয়ে আৰু এলাউন্স দি আছে। আৰু এতিয়া আমি যাওঁ ৰ'ব, ভিতৰলৈকে যোৱা নাই, যাওঁ আৰু এতিয়া আমি ভিতৰত। আৰু এইখিনি যি দেখিছে, এইখিনি হৈছে আমাৰ একদম বাৰাণ্ডাৰ পৰাই ধুনীয়াকৈ দেখি। আৰু মানে ভাইটি ফুচকা আনলাক, মই বোলো একেলগে ফুচকা খাই ভিতৰত যাওঁ। গতিকে ফুচকাটো খাই লওঁ আৰু থিয়েটাৰৰ ভিতৰত সোমাবৰ কাৰণে দিছিয়ে, আমি যোৱা নাই। এতিয়া কাপোৰযোৰ পিন্ধি লওঁ, পিন্ধি থিয়েটাৰৰ ভিতৰত সোমাম বলক। আজি থিয়েটাৰ চাওঁ ৰাজপথত ৰাজকুমাৰী, নিশ্চয় ভালে হ'ব। গতিকে বলক। বিয়া হৈছে তেনেহলে তোৰ মানুহজনীয়ে হিৰত সেন্দুৰ লোৱা নাই কিয়? ল'ব নোৱাৰো, মই আহমেদ।